So hey guys, welcome back to my YouTube channel Rukma Deka. Agree মানে daily vlog video ko যাও কি কৰো কি নকৰো কি খাও কি নাখাও এখিনি আপোনাক দেখুৱালে চেষ্টা কৰিম daily vlogging video. So video চাই দেখিব ৰাতিপুৱা গাছা ধুই ৰেডি পুৰা এটা একজা যাম কাম এটা আছে ধুনিয়াকৈ ভাত বনাই আছে আমি ভাত খাই উঠি ও কামত যাম. So video চাই দেখিব আৰু ইফালে মায়ে মাছ ভাজি আছে এ মাছ. So মাছ বেলছে আৰু মাছ ভাজি দি ভাত খাই ও ওলাই যাম. কি মাছ এয়া কি মাছ আৰু জলদি ভাত খাব লাগে পুৰা মজা কৰি মাছৰি ভাত খাম পুৰা. আৰু ভাত হৈ গ'ল আৰু জলদি ভাতটো খাব লাগে. আৰু এখান লৈছো এখান ল'ব লাগিব পুৰা এখন আৰি ল'ব লাগিব পুৰা আৰু এটা পুৰা ৰেডি কাম এটা আছে ভাত চাত খাই পুৰা ৰেডি কাম এটা আছে যাও আৰু পুৰা মাস্ক সাক্স লৈ ৰেডি পুৰা. তো এতিয়া ডাইৰেক্ট লগ পাম ব্লগত নতুন ব্লগত আৰু ধুনীয়াকৈ ফ্ৰী ৰাস্তাত গৈ আছো গোয়িং টু ফ্ৰী ৰাস্তা. ঐ এ ছাগলী 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 এ ছাগলী. আৰু এইটো নদী আৰু ইফালে নদীৰ ওপৰত এখন দলং আৰু ইফালে নদী মাটি কাটি আছে ট্ৰেক্টৰ আৰু এয়া ইফালে শিৱ মন্দিৰ. তো ধূলি একদম তামাম ধূলি. তো গাঁৱৰ ৰাস্তা ধুনীয়া একদম পৰিৱেশ. আৰু এইফালে মনত কিবা কিবি বজাৰ আছে অলপ বজাৰ কৰিলোঁ. আৰু এইফালে এখন হোটেলত সোমিলোঁ কিবা এটা কিনিবলৈ. আৰু এইফালে গাখীৰ ল'লোঁ আৰু এইটো জুইচ লৈছোঁ গাখীৰ জুইচ কিনি ল'লোঁ. আৰু ধুনীয়া পথৰ মাজত এয়া পিছফালে চাওক কি ধুনীয়া একদম পুৰা খালী একদম পুৰা এইফালে গছ গছনি পুৰা সেউজীয়া. আৰু ইয়াত অলপ ৰখিলোঁ ধুনীয়া বতাহ চতাহ দি আছে ধুনীয়া ঠাণ্ডা পৰি আছে বতাহ চতাহ দি আছে ইয়াত ধুনীয়া ফ্ৰেছ পুৰা ফ্ৰেছ অক্সিজেন পুৰা ধুনীয়া লাগে মানে. কামখিনি কৰি লৈ আলহী ঘৰত সোমাইছিলোঁ আৰু আলহী ঘৰত দিলে আমাক ধুনীয়াকৈ চাহ. কোনে কাঞ্চি আৰু ফাইনেলি কাম আছিল আৰু কামখিনি কৰি ঘূৰা ঘূৰি কৰি আহি ঘৰ পালোঁ আহি বহি আছোঁ. আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব. বাই বাই. আৰু এনে অলপ কিবা দেখুৱাবলৈ চেষ্টা কৰিলোঁ ডেইলি ব্লগ কি কৰিলোঁ এইখিনি আৰু.